হাই গাইজ, আজি ভিডিঅ'টো গাড়ীৰ পৰাই আৰম্ভ কৰিলোঁ। আজি যাবলৈ ওলাইছোঁ গুৱাহাটী দিছপুৰলৈ বুলি, কাৰণ তাত আমাৰ মাছ কমিউনিকেশ্যনৰ এখন ইভেণ্ট আছে। ইয়াৰ জালুকবাৰীৰ পৰাই আমি গোটেইবিলাকে গাড়ীৰ পৰা নামিলোঁ, কাৰণ মেম আমাক ৰখি আছিল তাতে। মেমক লগ ধৰি আকৌ মেজিক গাড়ীত উঠি আমি ৰখি আহি পালোঁ গুৱাহাটী দিছপুৰ। আমি আহি পোৱাত বেছি দেৰি হোৱা নাছিল বাৰু, কাৰণ অনুষ্ঠান আৰম্ভ হোৱাই নাছিল আৰু মানুহো হোৱা নাছিল বেছি। গতিকে এনেকৈ অকণমান বহিলোঁ। এই চকীবোৰ পাছত কিন্তু ফুল হৈ গ'ল। তাৰ পাছত অসম সংগীত গাই আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিলে আৰু লগতে সমবেত সংগীতো গালে তেওঁলোকৰে শিল্পীসকলে। অনুষ্ঠানটো বেছি দীঘলীয়া নাছিল, ভাল লাগিছিল গৈ পেলাই, আৰু সময়খিনি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। এয়া আহি খাবৰ সময় হৈয়ে গ'ল। খোৱা লোৱা কৰি ফটো দুকপিমান উঠি আমি গাড়ীত উঠি ঘৰলৈ বুলি আহিলোঁ। এয়া মই ঘৰ আহি পালোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।